আপোনালোকে এছ বাৰৰ থেৰাপিৰ বিষয়ে শুনি আছে চাগে। এছ বাৰ এতিয়া অসমতেই নহয় গোটেই ৱৰ্ল্ডতে জনপ্ৰিয়। নমস্কাৰ, মোৰ নাম তৃষ্ণা ৰাজখোৱা। মই এছ বাৰ ছেশ্যনৰ লগত জড়িত হৈ আছোঁ। মই এছ বাৰ প্ৰেক্টিচনাৰ। আপোনালোকৰ যদি এংজাইটি ভুগি আছে বা অনিদ্ৰাত ভুগি আছে, যদি থাইৰয়ড আছে, তেতিয়াহ'লে আপোনালোকে এছ বাৰৰ সহায় ল'ব পাৰে। মই নিজেও তেনেকুৱা প্ৰব্লেমত ভুগি আছিলোঁ। মোৰ টোপনি অহা নাছিলে। যেতিয়া মই এছ বাৰৰ থেৰাপি ল'লোঁ, বাৰ্ছ ৰান ল'লোঁ, দুবাৰ ল'লোঁ বাৰ্ছ ৰান, তাৰপিছৰ পৰা মোৰ সেই প্ৰব্লেম দূৰ হৈ গ'ল। আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে ছেশ্যনছ ল'ব পাৰে। এছ বাৰৰ থেৰাপি ল'লে আপোনালোকৰ মানি ব্লকেজ খোল খাব। কাৰোবাৰ যদি ধন ধাৰলৈ দিয়া আছে, কোনোবা যদি পইচা ঘূৰাই দিয়া নাই, তেতিয়াহ'লে আপোনালোকে এছ বাৰৰ থেৰাপি লৈ চাব পাৰে। এমাহৰ ভিতৰতে তাৰ আপোনালোকে ফল পাব। ল'ৰাজনে আপোনালোকৰ ঘৰতে পইচা ঘূৰাই দি থৈ যাব। মানি ব্লকেজ খোল খাব। ক'ৰবাত বেংকত লোন লৈ আছে, লোনটো পোৱা নাই, তেতিয়াহ'লে আপোনালোকে লোনো পাব তাৰ পৰা। এছ বাৰ লৈ চাব আপোনালোকে। বহুত পুৰণা মিৰি ৰোগীও ভাল হৈ উঠিছে। তাৰ বাবে আপোনালোকে এছ বাৰৰ ছেশ্যন ল'ব লাগিব। যদি আপোনালোকে ছেশ্যনছ ল'ব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই যোৰহাটৰ সোণাৰী গাঁও 1 সোণাৰী গাঁৱতে থাকোঁ। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। মোৰ নম্বৰটো তলত দিয়া আছে। মই এছ বাৰৰ এগৰাকী প্ৰেক্টিচনাৰ। মই দি আছোঁ আৰু যথেষ্ট লোকে মোৰ পৰা ছেশ্যনছ লৈ ভাল ফল পাইছে। আপোনালোকে মোৰ লগত কণ্টেক্ট কৰে যদি এই নাম্বাৰত কণ্টেক্ট কৰিব।